নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনালোঁ। কম খৰচত দানা কেনেকৈ বনাই চাওক। মই ইয়াতে দিছোঁ আপোনাৰ কিনা দানাটো আছে, গডৰেজৰ কিনা দানাটো আছে আৰু কচু আৰু ভাত আছে। আপোনালোকে ইয়াতে মাকৈ দিব পাৰে, তুঁহগুৰি দিব পাৰে, এইবিলাক দি আপোনালোকে মিক্স কৰি বনাব পাৰে। তো চাওক মই কেনেকৈ বনাইছোঁ। দেখা পাইছে এনেকৈ বৰ্তমান বনাই আছোঁ দানা। ইয়াতে কচু সিজি আছে। নতুন ফাৰ্মখনৰ খানা এইটো। আগৰ ফাৰ্মখনটো পথাৰত আছিলে, এইখন মোৰ ঘৰৰ পিছফালে বনাইছিলোঁ। তো ঘৰৰ পিছফালে বৰ্তমান ইয়াতে 7জনী মাইকী আছে। তো আৰু 1 মাহমানৰ পিছত গাভিনী পৰিব চাগে। এইখন ফাৰ্মখন দেখাই আছোঁ জুম কৰি। তো ওচৰৰ পৰা মই দেখাম বাৰু। তো দেখা পাইছে এনেকৈ এতিয়া বৰ্তমান যদি কাৰোবাক পোৱালি লাগে, এতিয়া বেমাৰটো লাহে লাহে ঠিক হৈছে। তো আমাৰ ইয়াততো হোৱা নাই বাৰু। যদি কাৰোবাক পোৱালি লাগে, 4-5টামান পোৱালি এভেইলেবল আছে এতিয়া। তো লাগিলে কণ্টেক্ট কৰিব পাৰে। য়ৰ্কশ্বায়াৰ হ'ব, পিয়'ৰ য়ৰ্কশ্বায়াৰ। এই কচু বস্তাত কুটি পেলাই থৈ দিয়া হয়, এনেকৈ খানা বনোৱাৰ সময়ত দিয়া হয় আৰু। তো দেখা পাইছে এতিয়া ৰেডি হৈ আছে, দিবগৈ লাগে খানা ফাৰ্মত গৈ। জোতা এযোৰ এনেকৈ পিন্ধি ল'লে ভাল, আপোনাৰ ফাৰ্ম চাফা কৰিবলৈ হওক বা যাবলৈ সুবিধা হয়। তো এনেকুৱা এযোৰ কিনি ল'ব, 300-400 টকাত পাই যায়। তো এইখন ফাৰ্ম দেখা পাইছে, নতুনকৈ মই কৰি আছোঁ এইখন। ইয়াতে 3টা মাইকী আছে, কোলাটো পাঠা। দানা দিলোঁ, দি কৰি পেলাই ভিডিঅ' বনাইছিলোঁ। তো দানা দি খাই হৈ গ'ল। তো ইয়াতে আছে মাইকী 3জনী আছে আৰু ভাল পাঠা এটা আছে ইয়াতে। তো সিহঁতক ছাইড কৰিম, ফাৰ্মৰ কাম চলি আছে। তো লাহেকৈ ছাইড কৰিম চবকে। এটা গাহৰি এটা ৰুমত থাকিব। ইয়াত 3জনী মাইকী আছে। তো দেখা পাইছে দানাটো অলৰেডি শেষেই হ'ল খাই। তো এনেকৈ ভিডিঅ' আজিকালি দিয়া নহয়, সময় সুবিধাও তেনেকৈ নোপোৱা হ'লোঁ। তো লাহে লাহে দিম ভিডিঅ', আপোনালোকে চাব। তো দেখা পাইছে এইখন ফাৰ্ম। এই ৰুমকেইটা আছিলে কিমান চাইজ, এইখিনি 12 ফুট দীঘল আছিলে আৰু আপোনাৰ 6 ফুট বহল আছিলে। এজনী মাইকী গাহৰিৰ কাৰণে, মানে পোৱালি সৈতে থাকিব আৰু। তো এনেকৈ বনোৱা হৈছে, চাৰিওফালে নেট লগাই দিয়া হৈছে আৰু এই ফ্ৰণ্টত আপোনাৰ পলিথিন এখন দেখা পাইছে। এইখন পলিথিন এখন লগাই দিছোঁ। পলিথিনখন লগাই দিয়াৰ কাৰণ আছে, ইয়াতে আপোনাৰ ধৰক কিবা শিয়ালে আহক ৰাতি বা কিবা বস্তু দেখিলে সিহঁতে ভয় খায়। তো এইখন মাৰি দিছোঁ ফ্ৰণ্টত। তো ছাইডত নেট দিয়া আছে এইখন, এনেকৈ নেটটো আধা দিয়া হৈছে। ৰুম সেইফালে আৰু ৰুম বনাব আছে। তো এনেকৈ থৈ দিছোঁ বৰ্তমান। থেংক ইউ।